মই তিনিটা টাৰ্ম চিৰাং জিলা যুৱ কংগ্ৰেছৰ সভাপতি থকাৰ পিছতো কংগ্ৰেছ নেতৃত্বই মোক এৰি পেলাই এজন এনেকুৱা ব্যক্তিক কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব দিছে যিজন ব্যক্তিয়ে বিজনী সমষ্টিৰ চাৰিকোণটো নাজানে, তেওঁ কংগ্ৰেছৰ কি সেইটো নাজানে, তেনেকুৱা ব্যক্তিক আজি কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়াৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হৈছে তেতিয়াৰ পৰাই তেওঁ ভুল ডিচিশ্যন লোৱাৰ কাৰণেই আজি কংগ্ৰেছ দলৰ ডাঙৰ ডাঙৰ নেতাসকলে আজি কংগ্ৰেছ দল এৰি বিজেপিলৈ যাব লগা হৈছে। সেইকাৰণে ময়ো সিদ্ধান্ত লৈছোঁ, বিজনী সমষ্টিৰ বাসী ৰাইজে মোক কৈছে যে তুমি কংগ্ৰেছ দলৰ এজন নিষ্ঠাবান কৰ্মী, তোমাক টিকেট দিয়া কিয় নহ'ল, তুমি নিৰ্দলীয় হিচাপে থিয় হ'ব লাগিব, আমি তোমাৰ লগত আছোঁ। নাম্বাৰ 1। 2 নম্বৰ কথা হ'ল, মই ইণ্ডিপেণ্ডেণ্ট থিয় হোৱাৰ আৰু এটা কাৰণ আছে যে BPF দলে ধৰ্মীয় সংখ্যালঘু মুছলমানৰ ভোট লৈ চৰকাৰ গঠন কৰিলে, কিন্তু বিজনী সমষ্টিত 51,000 ভোট থকাৰ পিছতো BPF দলে এজন মুছলমান প্ৰাৰ্থী নিদিলে। সেই সমষ্টিটো কাক দিলে? বিজেপি দলক উপহাৰ হিচাপে দিলে। দ্বিতীয় কথা, UPPL দলেও কিন্তু মুছলমানৰ ভোট ল'ব কাৰণে চাচা চাচিৰ ঘৰে ঘৰে টুপু পিন্ধি নাটক কৰি আছে। সেই নাটক কৰিছে কিন্তু ঠিকে আছে, কিন্তু তেওঁলোকেও এজন মুছলমান প্ৰাৰ্থী দিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকেও কিন্তু মুছলমান প্ৰাৰ্থী দিয়া নাই। ঠিক BPF-এতো বিজেপিক দান কৰিলেই। সেইকাৰণে বিজনী সমষ্টি ৰাইজৰ মই নতশিৰে শৰণ লৈ পেলাই বিজনী ৰাইজৰ আশীৰ্বাদ লৈ মই নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। আৰু মোৰ লগত যুঁজ হ'ব বিজেপিৰ প্ৰাৰ্থীৰ লগত, অৰূপ কুমাৰ দে ডাঙৰীয়াৰ লগত। অৰূপ কুমাৰ দে ডাঙৰীয়া বিজেপিৰ প্ৰাৰ্থী। বিজেপিয়ে কি কাম কৰি আছে গোটেই অসমৰ ভাৰতবৰ্ষৰ ৰাইজে জানে। তেওঁলোকে পুঁজিবাতি সমৰ্থন কৰা এটা ৰাজনৈতিক দল, আৰু সদায় তেওঁলোকে হিন্দু মুছলিমৰ ৰাজনীতি কৰে বিজেপি দলে। এই বিজেপি দলক বিজনী সমষ্টিৰ পৰা বিদায় দিবৰ কাৰণেই মই নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হৈছোঁ। মই আৰু এটা কথা আপোনালোকৰ মিডিয়াৰ দ্বাৰা জনাব বিচাৰিছোঁ যে কংগ্ৰেছ দলে মোক প্ৰাৰ্থিত্ব নকৰি মহা ভুল কৰিছে। যোৱা BTC নিৰ্বাচনত 40টা সমষ্টিত কংগ্ৰেছ দলে 0 হৈছে ৰিজাল্ট। এইবাৰো চাই থাকক, BTCৰ 15টা সমষ্টিতে কংগ্ৰেছৰ কোনো নাম নিচান নাথাকিব। বিজনী সমষ্টিত মোৰ মূল প্ৰতিদ্বন্দ্বী হ'ব অৰূপ কুমাৰ দে ডাঙৰীয়া। অৰূপ কুমাৰ দে ডাঙৰীয়া যদি 30,000 ভোট পায় মই 35,000 পাম, তেওঁ যদি 40,000 পায় মই 45,000 পাম। 5,000 ভোটৰ ব্যৱধানত হ'লেও মই অৰূপ কুমাৰ দে ডাঙৰীয়াক পৰাজিত কৰি দিছপুৰলৈ যাম।